নমস্কাৰ আভা চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি কম সময়তে অধিক লাভ ল'ব পৰা বগৰী খেতিৰ ফুল ফুলাৰ সময়ত আমি কেনেদৰে যত্ন লৈছোঁ তাকে ক'বলৈ ওলাইছোঁ। আমাৰ কাশ্মীৰী এপল বেৰ, ৰেড এপল বেৰ আৰু বলসুন্দৰী জাতৰ মুঠ 4 জোপা বগৰী গছ আছে। এই বগৰী গছকেইজোপাৰ বৰ্তমান বয়স এবছৰ 2 মাহ হৈছে। যোৱা বছৰ আমি জুলাই মাহত পুলিখিনি আনি ৰোপণ কৰিছিলোঁ। দেখিছেনে কেনেদৰে ফুল আহিছে। পুলিখিনি ৰোপণ কৰাৰ সময়ত আমি 1 ফুট দৈৰ্ঘ্য প্ৰস্থ উচ্চতাৰ একোটা গাঁত খান্দি তাত 2 কেজি পচন সাৰ, 1 কাপ চেফেক্স গোল্ড সাৰ আৰু 1 কাপ নিমখলিহৈ মাটিত ভালদৰে মিহলাই লৈ গাঁতবোৰ কৰি দিছিলোঁ আৰু 7 দিন পিছত পুলিখিনি ৰোপণ কৰিছিলোঁ। ঠিক একেখিনি সাৰকে একে পৰিমাণত লৈ এইবছৰ এপ্ৰিল মাহত আমি গছৰ গুৰিৰ পৰা সামান্য আঁতৰত ইয়াৰ পৰা অকণমান ঘূৰণীয়াকৈ লুৰা কৰি একে পৰিমাণৰ সাৰখিনি দিছিলোঁ। আৰু ৰাসায়নিক সাৰৰ ক্ষেত্ৰত গোবৰ সাৰৰ লগত 50 গ্ৰাম ইউৰিয়া, 150 গ্ৰাম ছুপাৰ ফছফেট আৰু 100 গ্ৰাম MOP সাৰ দিব পাৰে। বগৰী গছৰ খেতি পানী জমা নোহোৱা সামান্য ওখ মাটিতে কৰিব পৰা যায়। অতি কষ্ট সহিষ্ণু এই বগৰী গছৰ প্ৰধান সমস্যা হ'ল ইয়াৰ পাতবোৰ ৰাতি দুবিধ পোকে খাই যায়। সেয়েহে আমি ৰাতি গছৰ তললৈ আহি হাতেৰে পোকবোৰ মাৰি পেলোৱাৰ উপৰিও আমি 1 লিটাৰ পানীত 2 মিলিলিটাৰ নিম অইলৰ লগত সামান্য চাফ ফাংগিচাইড মিহলাই লৈ গছত প্ৰতি 10 দিনৰ মূৰে আমি স্প্ৰে কৰিছিলোঁ আৰু এনেধৰণৰ সমস্যাৰ পৰা মুক্তি পাইছিলোঁ। বাণিজ্যিক ভিত্তিত খেতি কৰাসকলে চাইপাৰমেথ্ৰিন জাতীয় কীটনাশকবিধ প্ৰয়োগ কৰিব পাৰে। বগৰী গছত ফুল ছেপ্টেম্বৰ-অক্টোবৰ মাহত ফুলে। সেয়েহে ফুল ফুলাৰ আগত ইয়াত কোনো ধৰণৰ সাৰ প্ৰয়োগ কৰিব নালাগে। গছৰ পাত হালধীয়া পৰা দেখিলে ইয়াত ফছফৰাছ আৰু পটাছ সাৰ দিব লাগে, কিন্তু নাইট্ৰজেন জাতীয় সাৰ দিব নালাগে। নাইট্ৰজেন সাৰ দিলে গছে ফুলত মনোনিৱেশ কৰাৰ সলনি গছৰ বৃদ্ধিতহে মনোযোগ দিব। সেয়েহে সুস্থ গছত ফুল অহাৰ আগত এবাৰ আৰু সম্পূৰ্ণ ফুল ফুলি উঠাৰ পিছত এবাৰ গছৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰি গছক ফুলত মনোনিৱেশ কৰিবৰ কাৰণে প্লেণ্ট গ্ৰথ ৰেগুলেটৰ অৰ্থাৎ মিৰাকুলেন বা প্লেণ্টোফিক্স PGR মুঠতে 2 বাৰ স্প্ৰে কৰিব পাৰি। ফুল ফুলাৰ সময়ত বগৰী গছত কেতিয়াও কোনো ধৰণৰ কীটনাশক দৰৱ প্ৰয়োগ কৰিব নালাগে। এই সময়ত পটাছ সাৰ দিব পাৰি আৰু কীটনাশক দৰৱৰ সলনি ফুলত বৰণ সাৰ পানীত গুলি সামান্য ফাংগিচাইড লৈ স্প্ৰে কৰিব পাৰি। বগৰী গছৰ ফুলৰ অধিক পৰাগযোগ ঘটাবৰ বাবে আন এটা উপায় অৱলম্বন কৰিব পৰা যায়। সেয়া হৈছে পুৱাৰ ভাগতে বগৰী গছ ফুলত বিশুদ্ধ মৌ পানীত গুলি স্প্ৰে কৰিলে মৌ-মাখি, ভোমোৰা, পখিলা আদি অধিক আকৰ্ষিত কৰি গছত পৰাগযোগ কৰিব পৰা যায়। বগৰী গছৰ কেনপি যথেষ্ট ডাঙৰ হোৱাৰ বাবে এই দুডাল গছৰ মাজত দূৰত্ব 25 পৰা 30 ফুট হ'ব লাগে। আজিৰ ভিডিঅ'টি মই ইমানতে সামৰণি মাৰিব খুজিছোঁ। ভিডিঅ'টি চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আজিলৈ ইমানতে আহিছোঁ। ধন্যবাদ।